এসময়ৰ কথা বুদ্ধদেৱে এখন গাঁৱত ধৰ্মসভাত বক্তৃতা দি আছিল। মানুহবোৰে নিজৰ সমস্যা লৈ তেওঁৰ ওচৰলৈ আহিছিল আৰু সমস্যাবোৰৰ সমাধান লৈ প্ৰসন্ন মনেৰে ঘৰলৈ উভতিছিল। সেই সময়তে গাঁৱৰ ৰাস্তাৰ কাষত এজন দুখীয়া ব্যক্তি বহি আছিল আৰু বুদ্ধদেৱৰ ধৰ্মসভালৈ অহা যোৱা কৰা ব্যক্তিসকলক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল। তেওঁ দেখি আচৰিত হৈছিল যে মানুহবোৰ ধৰ্মসভালৈ বহুত দুখ মনেৰে যায়, কিন্তু যেতিয়া ঘূৰি আহে তেওঁলোকক বহুত সুখী আৰু প্ৰফুল্লিত দেখা যায়। সেই দুখীয়া মানুহজনে ভাবিলে যে তেওঁ দেখোন নিজৰ সমস্যাৰ সমাধান বুদ্ধদেৱৰ দৰে ভগৱানৰ ওচৰত বিচাৰিব পাৰে। সেইটো ভাবি তেওঁ বুদ্ধদেৱৰ কাষ চাপিল। মানুহবোৰে শাৰী পাতি বুদ্ধদেৱৰ ওচৰত নিজৰ সমস্যাৰ বৰ্ণনা কৰি আছিল। যেতিয়া তেওঁৰ পাল আহিল, তেওঁ পোনপ্ৰথমে বুদ্ধদেৱক প্ৰণাম কৰিলে আৰু সুধিলে, প্ৰভু, এই গাঁৱৰ প্ৰায়বোৰ মানুহেই সুখী আৰু ধনেৰে সমৃদ্ধ, তেনেস্থলত মই দুখীয়া কিয়? এই কথা শুনি বুদ্ধদেৱে হাঁহিলে আৰু ক'লে, তুমি দুখীয়া আৰু ধনহীন এইবাবেই হোৱা কাৰণ তুমি কাকো একো নিদিয়া। এই কথাত দুখীয়া ব্যক্তিজন আচৰিত হ'ল আৰু ক'লে, প্ৰভু, মোৰ ওচৰত আনক দিবলৈ একোৱেই নাই। মই নিজেই জীয়াই থকাটোও জটিল হৈ পৰিছে। মানুহক খুজি মাগি নিজৰ পেটটো বচাই আছোঁ। ভগৱান বুদ্ধ অলপ সময় নীৰৱ হৈ পৰিল। পুনৰ ক'লে, তুমি বহুত অজ্ঞানী। আনক দিবলৈ ভগৱানে তোমাক বহুত দিছে। তোমাক হাঁহি প্ৰদান কৰিছে, যাৰ দ্বাৰা তুমি আনৰ মনত আশাৰ সঞ্চাৰ ঘটাব পাৰা। তোমাক এখন মুখ দিছে, যাৰ সহায়ত মিঠা শব্দৰে আনক প্ৰশংসা কৰিব পাৰা। দুখন হাত দিছে, যাৰ সহায়ত আনক সহায় কৰিব পাৰা। ভগৱানে দিয়া এই তিনিপদ বস্তু থকা কোনো মানুহ দুখীয়া বা ধনহীন হ'ব নোৱাৰে। ধনী দুখীয়াৰ বিচাৰ মানুহৰ মনৰ এটা ভ্ৰমহে মাত্ৰ, যিটোৰ অৱস্থিতি আমাৰ মনৰ বাহিৰত হোৱা উচিত। কেতিয়াও মনলৈ নিজকে ধনহীন ভাৱ আহিবলৈ নিদিবা। দৰিদ্ৰতা নিজেই আঁতৰি যাব। বুদ্ধৰ এই উপদেশত মানুহজন চমকি উঠিল আৰু এই উপদেশক জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিলে। নিজকে দুখীয়া বা ধনহীন বুলি তেওঁ আৰু কাহানিও দুখী নহ'ল। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।